শস্যৰ পথাৰত অচিন পোকৰ তাণ্ডৱ শ শ হেক্টৰ খেতিপথাৰ খাই তহিলং কৰিছে অচিন পোকে খেতিয়কৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে অচিন পোক জোনাইৰ বিভিন্ন প্ৰান্তৰ বৃহৎ অঞ্চলৰ খেতিপথাৰত অচিনাকি পোকে চলাইছে তাণ্ডৱ অচিন পোকে খেতিয়কৰ সেউজীয়া ধান খাই আতংকৰ সৃষ্টি কৰিছে খেতিয়ক ৰাইজৰ মাজত সেউজীয়া ধাননি পথাৰ পৰিণত হৈছে হালধীয়া পথাৰলৈ ফলত কৃষিজীৱী ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ এইটো কি পোক বুলি কয় জানো মজাত থাকে মজাৰ তলত মজা পোক বুলি কয় মজা পোক বুলি কয় এইবোৰ মজা পোক বুলি আমি জনক একদম ধানৰ তলত গুৰিত থাকে এইবিলাক কাটি আমি বাছি বাছি ওলাই পিনি এইমতে এই পোকবিলাক তাৰমানে আমি কৃষি বিভাগত অৱগত কৰিছিল কৃষি বিভাগ অৱগত কৰি একো এতিয়ালৈকে ব্যৱস্থা কৰি দিয়া নাই কৃষি বিষয়ে আমি চাই দিম বুলি কৈ পিনি এতিয়ালৈকে একো ব্যৱস্থা কৰি দিয়া গতিকে দাম গোটেই শেষে হৈ গ'ল এইকাৰণে আমি বহুত ৰাতি টোপনি নহাকৈ আমি গোটেই শ্ৰীৰামপুৰীয়া ৰাইজে গোটেই বৃহৎ অঞ্চলৰ ৰাইজে আমি পানীত হাঁহ নচৰা অৱস্থালৈ পৰিণত হৈ গৈছোঁ জীয়াই আছোঁ গতিকে চৰকাৰে বিশেষ এই ব্যৱস্থা আমাক গ্ৰহণ কৰি দিবৰ বাবে আমি বিশেষ চৰকাৰলৈ অনুৰোধ জনালোঁ জোনাইৰ শ্ৰীৰামপুৰীয়া অঞ্চলত খেতিয়ক ৰাইজে কেঁচা ঘামত পানী কৰা বছৰেকীয়া খেতিত চলিছে অচিন পোকৰ উপদ্ৰৱ এতিয়া সেউজীয়া হোৱাৰ বিপৰীতে ৰাঙলী হালধীয়া হৈ পৰিছে শ শ হেক্টৰ খেতিপথাৰ ফলত দুৰ্ভগীয়া খেতিয়ক ৰাইজে মূৰে কপালে হাত দি বহিব লগা হৈছে সহায় বিচাৰি চৰকাৰক আহ্বান দুৰ্ভগীয়া খেতিয়কৰ জোনাই মহকুমা কৃষি বিভাগক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ ভুক্তভোগী খেতিয়ক ৰাইজৰ অসম চৰকাৰ তথা কৃষি বিভাগে উচিত ব্যৱস্থা গ্ৰহণ কৰি সহায় কৰিবলৈ আহ্বান দুৰ্ভগীয়া খেতিয়ক ৰাইজৰ যোৱা 17 আগষ্ট 2022 এগ্ৰিকালচাৰ অফিচৰ BLO বা গ্ৰাম সেৱক চেলেং আৰু কিবা সুনীল দলেক দেখুৱালোঁ উক্ত ধানৰ কিবাটো এনেকুৱা পোকে খাইছে বুলি মই দেখুৱালোঁ এতিয়ালৈ তাৰমানে কিবা কৰা নাই তাত যদি ব্যৱস্থা লোৱা নাই আৰু তাত যদি মেডিচাইন বিচাৰিব গ'লে মানে মাটিৰ পট্টা লাগে আধাৰ কাৰ্ড লাগে একাউণ্ট নাম্বাৰ লাগে এইবোৰ বিচাৰি থাকে আৰু সেইবোৰ ইহঁতক দিব যাওঁতে সময়টো আমাৰ বিনষ্ট হৈ যায় আমি কৃষিজীৱী মানুহ গতিকে আমাৰ গোটেই ৰায়ং বিজয়পুৰ অঞ্চল আৰু বাইৰজনীয়া অঞ্চলৰ 50-60খন গাঁৱৰ গোটেই কৃষিভূমিত এইটো পোকে মানে আমাৰ খেতি পথাৰবোৰ বিনষ্ট কৰিছে গতিকে কম সময়ৰ ভিতৰতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৃষি বিভাগৰ পৰা আমাক এই উক্ত পোকটো মাৰি পেলাবৰ কাৰণে ব্যৱস্থা কৰি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ জোনাইৰ পৰা ৰাহুল দলৈৰ ৰিপৰ্ট 5th পিলাৰ